हेलो एवरीवन नमस्कार मोर यूट्यूब चेनेलर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো पलमকৈ हलेও सकलोके बहाग बिहुर उलग जासिलु आरु लगते अखमिया नवबर्षर शुभेच्छा ज्ञापन करिलु आशा करिছো सकलोरे बिहु खूब भालदरे पार हल आरु आगंतुक बछरটো जेन सकलोरे शुभ हक तारि कामना करिलु आहक एतिया पलम नकरी भिडिओটো स्टार्ट करो আজি আপোনালোকৰ আগত এনে এটা কাৰ্য দেখুৱাম যিটো মই নিজেই সাম বুলি ভাবি থাকোতেই এটা সুযোগ পাই চালো আৰু লগতে ভাবিলো আপোনালোকৰ আগতো শেয়াৰ কৰো মাজুলী আৰু লখিমপুৰৰ কাখৰীয়া অঞ্চলৰ মানুহৰ বহুদিনীয়া আশা আছিল সেই আশা বাস্তৱত পৰিণত হ'বলৈ লৈছে हेतु हल মাজুলীৰ চেলেক ঘাট আৰু লখিমপুৰৰ ধুনাগুৰি ঘাটৰ সংযোগী দলংখন তাৰে ভিডিও আপোনালোকৰ আগত আগবঢ়ালো আশা কৰিছো আপোনালোকে ভাল পাব আহক এতিয়া ভিডিওটো উপভোগ কৰো খুটাবোৰ মানে এনে ৰাউণ্ডটো হত অলপ সৰু সৰু লাগিছে হয় নহয় বেলেগ দলঙতকে এনে বেলেগ দলঙত তাতো অলপ ডাঙৰেই एकदम फुल प्रसेसत गई আছে মানে সৰু দিছে কেলে এটো সৰু খুটি যে ইয়াৰ আগত যেটো ডাঙৰ মেইনটো আছে মানে লুইট বুলি কয় হে লুইটত মানে হেইকিটা খুটাকিটা ডাঙৰ ডাঙৰ দিব হয়তো হেই হিটু পাৰত থকা যেটো গোল পাম হয়তো চাগে কেনেকুৱা হ'ব এটা ভালকে চোৱা এনেকুৱা ধৰণেহে বনাই থাকিব এইটো সৰু খুটিৰ কাৰণে এই মাজতে সৰুকে দিলে এইটো হল ডাঙৰ হ'ব ডাঙৰ গোলা বনাইছে মাজুলী টু লখিমপুৰ অৰ্থাৎ ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালো
ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশালৈ এতিয়ালৈ ৰাখোঁ। থেংক ইউ।